আজি আমাৰ ৰাজ্য চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত সংকল্প লৈছে যে যি ধৰণে পঞ্জাবৰ স্বৰ্ণ মন্দিৰ জগত বিখ্যাত, আমিও আমাৰ জীৱন কালত এই বটদ্ৰৱা থানখনক ভাৰতৰ ভিতৰতে নহয় বিশ্বৰ দৰবাৰত আমি জগত বিখ্যাত কৰি তোলাৰ প্ৰচেষ্টা আমি হাতত ল'ম। মহাপুৰুষ মাধৱ পুৰুষৰ জন্মক্ষেত্ৰখনকো আমি 43 কোটি টকা খৰচ কৰি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো। যিসকলে কোনোবা আন্দোলনৰ নামত শংকৰদেৱ কলাক্ষেত্ৰকো ভাঙিবলৈ কুণ্ঠাবোধ নকৰে, তেওঁলোকক আমি বুজাই দিব খোজো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ ভাঙি অসম কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। অসম যদি ডাঙৰ হ'ব লাগে শংকৰ মাধৱৰ আদৰ্শৰে ডাঙৰ হ'ব লাগিব, তাৰ বিকল্প আমাৰ সন্মুখত একোৱেই নাই। আপোনালোকক মই মোৰ প্ৰণাম জনাইছো। মুক্তিত নিস্পৃহ যিটো সেই ভকত কনমু ৰসময়ী মাগু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি।